নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মই পুলক আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দ্য ষ্টাডি এক্সপ্লেইনাৰ আছাম ইউটিউব চেনেল। যোৱা ভিডিঅ'ত মই আপোনালোক সকলোকে জনাইছিলোঁ যে ইতিমধ্যে আমাৰ 2026 চনত অনুষ্ঠিত হ'বলগীয়া চেণ্ট্ৰেল টেটৰ নটিফিকেশ্যন আউট হৈছিল আৰু ষ্টাৰ্টিং ডেট হওক ছাবমিশ্যন ডেট হওক সকলোবোৰ মই থুলমূলকৈ আপোনালোকক জনাইছিলোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ ওলাইছোঁ যে সেই ইনফৰ্মেশ্যন বুলেটিনখনৰ কোনখিনি আমি বেছি দৰকাৰ, কোনকেইটা বিষয় জানিলে আমি চেণ্ট্ৰেল টেটৰ বিষয়ে সম্পূৰ্ণকৈ জানিব পাৰিম। গোটেই বুলেটিনখন পঢ়াৰ আমাৰ কোনো প্ৰয়োজন নাই, গতিকে যিকেইটা গুৰুত্বপূৰ্ণ, যিকেইটা আমাৰ বাবে প্ৰয়োজনীয় সেইকেইটা উপস্থাপন লৈ মই আপোনালোকৰ আগত আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। সম্পূৰ্ণ অসমীয়া ভাষাত সহজ সৰলকৈ বুজি পোৱাকৈ এই ভিডিঅ'টো উপস্থাপন কৰা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য জনাব, লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া পোনপ্ৰথমে আমি জানিব লাগিব যে চেণ্ট্ৰেল টেটৰ ইনফৰ্মেশ্যন, অৰ্থাৎ চেণ্ট্ৰেল টেটটো কেতিয়া হ'ব, কি হ'ব, কেনেকৈ হ'ব আমি জানিব লাগিব। ইয়াত চাওকচোন, প্ৰথমতে আপোনালোকৰ দেখা আছে যে অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্টিং ডেট 25/11/2025। ইতিমধ্যে সেইটো সকলোৱে আপোনালোকে গম পাইছে যে নৱেম্বৰ মাহৰ 25 তাৰিখৰ পৰা ইয়াৰ ফৰ্ম ফিল আপ হৈ গৈছে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন, শেষৰ দিনটো অৰ্থাৎ কেতিয়ালৈকে আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰিব পাৰিব সেইটো হ'ল 18/12/2025 বিফৰ 11:59 PM, মানে হৈছে ডিচেম্বৰ মাহৰ 18 তাৰিখৰ ৰাতি PM আছে নহয়, ৰাতি 11:59 আপোনালোকে লাষ্ট ডেট, সেইদিনালৈকে আপোনালোকে এইটো ছাবমিট কৰিব পাৰিব। তাৰপিছত আমাৰ ডেট অফ এক্সামটো কেতিয়া হ'ব, আমি অকল এপ্লিকেশ্যনখন ছাবমিট কৰিলেই নহ'ব, এক্সামটো কেতিয়া হ'ব সেইটোৰ বিষয়ে আমি জনা দৰকাৰ। এক্সামটো হ'ব 8 ফেব্ৰুৱাৰী 2026, ফেব্ৰুৱাৰী মাহৰ 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে এইটো এক্সাম হ'ব আৰু এক্সাম যোনদিনা পৰিব সেইদিনা হৈছে ছানডে, অৰ্থাৎ দেওবাৰ। আৰু এই পৰীক্ষাটো দিবলৈ আপোনালোকেতো এটা ফিজ পে' কৰিব লাগিব। সেই ফিজ পে' কৰাৰ লাষ্ট ডেট কেতিয়া, লাষ্ট ডেট অফ ছাবমিশ্যন অফ ফিজ পে' কৰাৰ এটা ফিজ থাকে, সকলোৰে কেটাগৰী ৱাইজ বেলেগ বেলেগ হয়, সেইটো মই জনাই যাম ভিডিঅ'ৰ পিছত। গতিকে সেই ফিজ পে' কৰাৰ লাষ্ট ডেট হৈছে 18/12/2025। একেই লাষ্ট ডেটৰ দিনাই যে ডিচেম্বৰ মাহৰ 18 তাৰিখ ৰাতি 11:59 আগত আপোনালোকে আপোনালোকৰ এক্সামিনেশ্যন ফিজটো পে' কৰিব লাগিব। ইয়াৰ পিছতে আমি জানিব লাগিব যে চিডিউল এণ্ড মোড অফ এক্সামটো কেতিয়া হ'ব, এক্সামটো অনলাইন হ'ব নে অফলাইন হ'ব নে কি হ'ব, এই সম্পৰ্কে আমি জানিব লাগিব। আমাৰ ইতিমধ্যে গম পাইছোঁ যে আমাৰ ডেট হ'ব 8/2/2026, ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ 2026 চনত এক্সামটো হ'ব। আৰু এই এক্সামটো পেপাৰ কেইখন আছে, পেপাৰ আছে দুখন, পেপাৰ 2, পেপাৰ 1। আৰু এই পেপাৰ 2, পেপাৰ 1, আমাৰ পেপাৰ 1খন হ'ব ইভিনিং শ্বিফ্টত আৰু পেপাৰ 2খন হ'ব মৰ্ণিং শ্বিফ্টত। টাইমটো চাই লওক যে পেপাৰ 2ৰ কাৰণে ৰাতিপুৱা 9:30 পৰা দুপৰীয়া 12 বজালৈকে পেপাৰ 2, অৰ্থাৎ ক্লাছ 6, 7, 8 পেপাৰ 2ৰ কাৰণে টেট অনুষ্ঠিত হ'ব। আৰু আবেলি 2:30 পৰা 5 বজালৈকে পেপাৰ 1, ক্লাছ 1ৰ পৰা 5লৈকে যি টেট অনুষ্ঠিত হয় সেই পেপাৰ 1 পৰীক্ষা 2:30 পৰা 5 বজালৈকে অনুষ্ঠিত হ'ব। আৰু ইয়াৰ এই দুয়োটা পৰীক্ষাৰেই সময় থাকিব 2 ঘণ্টা 30 মিনিট, অৰ্থাৎ 2.5 ঘণ্টা সময় থাকিব। 2.5 ঘণ্টাৰ ভিতৰত আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিব লাগিব। ইয়াৰ পিছতে আমি জানিব লাগিব এক্সামিনেশ্যন ফি, আমি যে পৰীক্ষাটো দিম, পৰীক্ষাটো দিওঁতে আমি কিমান এক্সামিনেশ্যন ফিজ আমি পে' কৰিব লাগিব। ইয়াত কেটাগৰী ৱাইজ পে'মেণ্টটো বেলেগ বেলেগ হয়। জেনেৰেল আৰু OBCৰ কাৰণে এটা কেটাগৰী বনাই থৈছে আৰু বাকীসকল SC, ST বা ডিফাৰেণ্ট এবল পাৰ্চনসকলৰ কাৰণে, ডিজেবিলিটি পিপুলৰ কাৰণে এটা পে'মেণ্ট বেলেগকৈ দিয়া হৈছে। সেইকেইটা হ'ল, যদি আপুনি জেনেৰেল বা OBC কেটাগৰীৰ হয় তেনেহ'লে আপুনি যদি অকল এখন পেপাৰ দিয়ে, অৰ্থাৎ পেপাৰ 1 বা পেপাৰ 2 যিকোনো যদি এখন পেপাৰ দিব বিচাৰে তেনেহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 1000 টকা, যদি এখন পেপাৰ আপোনালোকে পৰীক্ষা দিবলৈ বিচাৰে।
পেপাৰ 1 হওক বা পেপাৰ 2 হওক। কিন্তু যদি আপুনি একেলগে দুইখন পেপাৰ দিব বিচাৰে, পেপাৰ 1 আৰু পেপাৰ 2 দিব বিচাৰে, তেনেহ'লে সেই ফিজটো হৈ যাব 1200 টকা। আপোনালোকে ভাবিব নালাগে যে পেপাৰ 1 দিওঁতেনে 1000 দিব লাগিব আৰু পেপাৰ 1 আৰু 2 যদি দিওঁ আকৌ বেলেগকৈ 1200 দিব নালাগে। আপোনালোকৰ দুইখন পেপাৰ একেলগে দিলে আপোনালোকৰ 1200 টকাতেই আপোনালোকৰ এক্সাম ফিজটো কমপ্লিট হ'ব। আপোনালোকে যদি এখন দিয়ে 1000 দিব লাগিব আৰু যদি দুখন দিয়ে একেলগে তেনেহ'লে আপোনালোকে মুঠ 1200 টকা দিলেই আপোনালোকৰ পে'মেণ্টটো ক্লিয়াৰ হ'ব। গতিকে ঠিক তেনেদৰে বাকীসকল কেটাগৰী ST/SC ৰ কাৰণে যদি এখন পেপাৰ দিয়ে তেনেহ'লে 500 টকা আৰু যদি দুখন পেপাৰ একেলগে দিয়ে তেনেহ'লে 600 টকা এক্সামিনেশ্যন ফিজ ধাৰ্য কৰা হৈছে। 600 টকা দি আপোনালোকে পেপাৰ 1 আৰু পেপাৰ 2 দুয়োখন পেপাৰ আপোনালোকে একেলগে দিব পাৰিব। কিন্তু যদি আপোনালোকে ভাবে যে মই এখনহে পেপাৰ দিম, তেনেহ'লে আপোনালোকে এখন পেপাৰ বিনিময়ত যদিহে SC বা ST এনেকুৱা কেটাগৰীৰ পৰা আপোনালোকে বিলং কৰে তেনেহ'লে 500 টকাকৈ দিব লাগিব আৰু জেনেৰেল বা OBC পৰা যদি আপোনালোকে বিলং কৰে তেনেহ'লে আপোনালোকে এখন পেপাৰৰ বিনিময়ত 1000 দিব লাগিব আৰু যদি দুখন পেপাৰ দিয়ে তেনেহ'লে 1200 দিব লাগিব আৰু ইফালে SC ST কেটাগৰীসকলে যদি দুখন পেপাৰ দিয়ে তেনেহ'লে আপোনালোকে 600 টকা দিলেই আপোনালোকে দুইখন পেপাৰ দিব পাৰিব। ইয়াৰ পিছতে আমি জানিব লাগিব যে ষ্ট্ৰাকচাৰ এণ্ড কণ্টেণ্ট অফ CTET। আপোনালোকে CTET দিলেই নহ'ব, তাত কি কি আহিব সেইটো জানিব লাগিব। আমি প্ৰথম পেপাৰ 1ৰ বিষয়ে আমি জানি ল'ব বিচাৰিছোঁ। ইয়াত কৈছে যে পেপাৰ 1 উইল বি এ পাৰ্চন হু ইণ্টেণ্ড টু বি এ টিচাৰ অফ ক্লাছ 1 to 5। পেপাৰ 1খন হৈছে সেইসকলৰ কাৰণে যিসকলে ক্লাছ 1ৰ পৰা 5ৰ এগৰাকী শিক্ষক হ'ব বিচাৰিছে, সেইসকলৰ কাৰণে পেপাৰ 1। আৰু পেপাৰ 2 সেইসকলৰ কাৰণে যিসকলে ক্লাছ 6ৰ পৰা 8লৈ এজন নিজকে শিক্ষক হিচাপে চাব বিচাৰিছে, সেইসকলৰ কাৰণে পেপাৰ 2। এতিয়া পেপাৰ 1 বা পেপাৰ 2ত কি কি প্ৰশ্ন আহিব বা কিহৰ পৰা প্ৰশ্ন আহিব, ইয়াৰ মুঠ নম্বৰ কিমান, এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি প্ৰথমে পেপাৰ 1ৰ বিষয়ে আলোচনা কৰিম। এই পেপাৰ 1ত মুঠ নম্বৰ থাকিব 150 আৰু ইয়াৰ কুৱেশ্যনৰ সংখ্যাও হ'ব 150টা। আমাৰ ইয়াত 5টা বিষয়ৰ ওপৰত কুৱেশ্যন আহিব। প্ৰত্যেকটো বিষয়ত আপোনালোকে 30টাকৈ কুৱেশ্যন দেখা পাব। প্ৰত্যেকটো বিষয়ত আপোনালোকে 30টাকৈ কুৱেশ্যন দেখা পাব আৰু ইয়াৰ মুঠ কুৱেশ্যনৰ সংখ্যা হ'ব 150টা। আৰু ইয়াৰ লগতে এটা কুৱেশ্যনৰ বিপৰীতে আপোনালোকে 1 নম্বৰকৈ মাৰ্কছ লাভ কৰিব আৰু 30টা কুৱেশ্যনত 30 মাৰ্কছ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ইয়াৰ প্ৰথমটো বিষয় হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কম্পালচৰি। এইটো আপোনালোকৰ প্ৰথমটো বিষয়, যিটো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, আৰু এইটো কম্পালচৰি, সকলোৰে কাৰণে এই বিষয়টো হ'ব লাগিব। এনেকুৱা নহয় যে মই চাইল্ড ডেভেলপমেণ্ট পেডাগজি লৈছোঁ, বেলেগ এগৰাকীয়ে নললেও হ'ব। সকলোৰে কাৰণে এইটো হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ থাকিব 30টা কুৱেশ্যন আৰু ইয়াৰ বিনিময়ত আপোনালোকে লাভ কৰিব 30 নম্বৰ। ঠিক তেনেদৰে দ্বিতীয়টো বিষয় হৈছে মেথমেটিক্স। সকলোতকৈ প্ৰয়োজনীয় এটা বিষয় মেথমেটিক্স, গণিত, যিটো কম্পালচৰি সকলোৰে কাৰণে। পেপাৰ 1ত সকলোৰে কাৰণে এইটো কম্পালচৰি আৰু ইয়াৰো 30টাকৈ কুৱেশ্যন থাকিব, লগতে ইয়াৰ 30 মাৰ্কছ থাকিব 30টা কুৱেশ্যনত। ইয়াৰ পিছতে হৈছে এনভাইৰমেণ্টেল ষ্টাডিজ। এইটো কম্পালচৰি, যিটো সকলোৱে দিব লাগিব। এনভাইৰমেণ্টেল ষ্টাডিজ মানে হৈছে পৰিৱেশ অধ্যয়ন। ইয়াৰো 30টাকৈ কুৱেশ্যন দেখা পোৱা যাব আৰু 30 নম্বৰ তাৰ বিপৰীতে থাকিব। ইয়াৰ পিছতে আপোনালোকে ল'ব লাগিব লেংগুৱেজ 1। লেংগুৱেজ 1 ইতিমধ্যে মই আপোনালোকক কৈয়ে গৈছোঁ যোৱা ভিডিঅ'ত যে লেংগুৱেজ 1 অসমৰ ক্ষেত্ৰত সদায় অসমীয়া হয়। আমি অসমীয়া হিচাপে আমাৰ ফাৰ্ষ্ট লেংগুৱেজ সদায় অসমীয়া হয় আৰু ইয়াৰো 30টাকৈ কুৱেশ্যন থাকিব, লগতে এই 30টা কুৱেশ্যনত 30 মাৰ্ক থাকিব। ইয়াৰ পিছতে আহিলে লেংগুৱেজ 2। আপোনালোকে লেংগুৱেজ 2 যিকোনো এটা ছিলেক্ট কৰিব লাগিব। তাৰ বিনিময়তো আপোনালোকৰ 30টা কুৱেশ্যন আহিব আৰু 30 নম্বৰ থাকিব। এনেকৈ আপোনালোকৰ মুঠ নম্বৰ হ'ব 150 আৰু 150 মাৰ্কছৰ কুৱেশ্যন থাকিব আৰু ইয়াত কুৱেশ্যনৰ সংখ্যা 150টা। আৰু এটা ভাল কথা, ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। এই পৰীক্ষাত আপোনালোকৰ ভুল হ'লেও কোনো ধৰণৰ তাৰ পৰা মাৰ্কছ কমি নাযায়। গতিকে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ।
ইয়াৰ পিছতে আমি পেপাৰ 2ৰ কুৱেশ্যন ক'ৰ পৰা আহিব সেই বিষয়ে জানিবলৈ ওলাইছোঁ। ঠিক পেপাৰ 1ৰ দৰে ইয়াতো প্ৰথমতে আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা 30টা কুৱেশ্যন থাকিব আৰু তাৰ বিপৰীতে ইয়াতে 30 নম্বৰ আপোনালোকৰ থাকিব। 2 নম্বৰতে আহিলে ইয়াত মেথমেটিক্স এণ্ড ছায়েন্স আৰু এটা আছে যে ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্স। ইয়াৰ 60টা কুৱেশ্যন। ইয়াৰ অৰ্থ হ'ল যে পেপাৰটোৰ কাৰণে যিসমূহ ছাত্ৰ ছাত্ৰীৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁলোকে যদি বিচাৰে যে তেওঁলোকে এগৰাকী ছায়েন্স টিচাৰ বা মেথছ টিচাৰ হ'বলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে 60টা কুৱেশ্যনৰ মেথমেটিক্স বা ছায়েন্স আৰু অংকৰ 60টা কুৱেশ্যন আহিব। সেই 60টা কুৱেশ্যন আপোনালোকে বাছি ল'ব লাগিব। তেতিয়া আপোনালোকে এগৰাকী ছায়েন্স টিচাৰ হিচাপে আপোনালোকে টিচাৰৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছতে ছ'চিয়েল ষ্টাডিজ, যিসকলৰ বেকগ্ৰাউণ্ড আৰ্টছ হয়, আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁলোকে নিজকে এগৰাকী এছিষ্টেণ্ট টিচাৰ হিচাপে বিচাৰিছে, তেওঁলোকে 60টা কুৱেশ্যন থকা ছ'চিয়েল ছায়েন্সৰ 60টা কুৱেশ্যন থকা সেই 60 মাৰ্কছৰ কুৱেশ্যনসমূহ এটেম্প কৰিব লাগিব আৰু তেতিয়া তেওঁলোকে সেই ছায়েন্স বা মেথছৰ কুৱেশ্যনখিনি এটেম্প কৰিব নালাগে। যিকোনো এটা ছায়েন্স বা মেথছ টিচাৰ হ'বলৈ গ'লে ছায়েন্সৰ কুৱেশ্যনখিনি 60টা এটেম্প কৰিব লাগিব আৰু যদি এছিষ্টেণ্ট টিচাৰ হয় ছ'চিয়েল ছায়েন্সৰ সেই 60টা কুৱেশ্যন এটেম্প কৰিব লাগিব। ইয়াৰ পিছতে আগৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 পেপাৰ 1ৰ দৰেই লেংগুৱেজ 1 আপোনালোকে অসমীয়া বাছি ল'ব লাগিব। ইয়াত আপোনালোকৰ 30 নম্বৰ থাকিব আৰু লেংগুৱেজ 2ত ঠিক সেইদৰে আপোনালোকৰ যি লেংগুৱেজ 2 নহওক কিয় তাৰো 30টা কুৱেশ্যন থাকিব আৰু 30 নম্বৰ থাকিব আৰু ইয়াৰ মুঠ প্ৰশ্নৰ সংখ্যা হ'ব 150টা আৰু মুঠ মাৰ্কছ হ'ব 150। গতিকে আমি এইকেইটা বস্তু জানিলেই আমাৰ এই চিটেটটো আমি দিবলৈ সাজু হ'ব পাৰিম। আমাৰ ইনফৰ্মেশ্যন বুলেটিনখনৰ সকলোবোৰ আমাৰ বস্তু জানিব নালাগে। ইয়াৰ উপৰিও আৰু এটা কথা আমি জানিব লাগিব যে ইয়াৰ চিলেবাছ কিখন। চাইল্ড ডেভেলপমেণ্ট পেডাগজিত কি আহিব, কোনটো বিষয়ৰ কুৱেশ্যন আহিব সেইটো ইতিমধ্যে চিলেবাছ প্ৰকাশ পাইছে। মেথমেটিক্সৰ ক'ৰ পৰা কুৱেশ্যন আহিব, কোনটো টপিকৰ পৰা কুৱেশ্যন আহিব সেইটো ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে আপোনালোকে চিলেবাছকেইখন লৈ ল'ব, চিলেবাছৰ টপিক অনুসৰি আপোনালোকে পঢ়িবলৈ চেষ্টা কৰক যাতে এটা টপিক ক্লিয়াৰ হৈ যায় আৰু তেতিয়া আপোনালোকে চিটেট দিবলৈ মই ভাবোঁ এগৰাকী প্ৰাৰ্থী হিচাপে নিজকে প্ৰস্তুত কৰি ল'ব পাৰিব। যদিহে আপোনালোকৰ এই চিলেবাছখন ডাউনলোড কৰাত অসুবিধা হৈছে বা পোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব। আপোনালোকে সেই লিংকত গৈ হোৱাটছআপ চেনেলটোৰ জৰিয়তে জইন হৈ ল'ব। তাতে মই আপোনালোকক ইয়াৰ সম্পূৰ্ণ চিলেবাছখন তাতে দিম। আপোনালোকে তাৰ পৰা চিলেবাছখন উলিয়াই ল'ব, উলিয়াই লৈ প্ৰিণ্ট আউট এটা লৈ সেই চিলেবাছ ৱাইজ আপোনালোকে ছাবজেক্টবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। গতিকে আজিলৈ এই ভিডিঅ'টোত উপস্থাপন কৰিলোঁ চেণ্ট্ৰেল টেটত কি বস্তু আমাৰ প্ৰয়োজনীয়, কিকেইটা আমি জানিব লাগিব সেই সকলোসমূহ বিষয় এইসমূহেই। আপোনালোকে মাত্ৰ চিলেবাছখন ডাউনলোড কৰিবলৈ বাকী থাকিলে আপোনালোকক লাগিলে মই দি দিম বা চিলেবাছৰ যদি এটা ডিটেইল ভিডিঅ' লাগে চিলেবাছখনৰ ওপৰত তেনেহ'লে কমেণ্ট কৰি জনাব। মই চিলেবাছখনৰ ওপৰত এটা ডিটেইলিং ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।